নাই খুব ভাল পাইছোঁ মই নিজে সৌভাগ্য অনুভৱ কৰিছোঁ ইমান পবিত্ৰ অনুষ্ঠান আজি ওৰাং চমুৱাগাঁও ইয়াত 7 দিন কাৰ্যসূচী লৈ পেলাই শ্ৰীমদ ভাগৱত মহাপুৰাণ আৰু কি কয় জ্ঞানযজ্ঞ না জ্ঞানযজ্ঞ ইয়াত অনুষ্ঠিত কৰা হৈছে আজিৰ পৰা প্ৰথম দিন আৰু প্ৰথম দিনৰ যি প্ৰথম কাৰ্যসূচী আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন ইতিমধ্যে মই কৰিলোঁ আৰু এতিয়া কলক যাত্ৰা আছে কলক যাত্ৰাটো মই ভাগ লৈছোঁ আৰু ইমানখিনি পবিত্ৰ অনুষ্ঠান মই আজি ইয়াত ভাগ ল'ব পাই নিজকে অত্যন্ত সুখী অনুভৱ কৰিছোঁ সৌভাগ্য অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ চমুৱাগাঁও ৰাইজসকলে যিটো আশা কৰি পেলাই সকলো ব্যক্তিৰ শান্তি আৰু বিশ্ব শান্তিৰ কাৰণে ইয়াত যি এক সপ্তাহ জোৰা শ্ৰীমদ ভাগৱত মহাপুৰাণ আৰু জ্ঞানযজ্ঞ ল'ব বিচাৰিছে এইটো সফল হওক তাকে কামনা কৰিছোঁ সকলোৱে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাওক তাকে মই কামনা কৰিছোঁ সঁচাকৈ এইটো নিশ্চয় কিবা এটা ইংগিত দিছে আমাক বেয়া ইংগিত নহয় আমাক ভাল ইংগিত দিছে আমি আশীৰ্বাদ পাইছোঁ হয় বিশ্ব শান্তি হেতু আমি ওৰাং VCTC প্ৰাংগণত শ্ৰীমদ ভাগৱত সপ্তাহব্যাপী জ্ঞান মহাযজ্ঞ আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আজি 3 তাৰিখ 3 মে'ৰ আজি আমাৰ কাৰ্যসূচী আছিল কলচ যাত্ৰা ধৰ্মধ্বজা উত্তোলন আৰু এটা আমাৰ কাৰ্যসূচী বাকী আছে বৃক্ষৰোপণ আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিলে আমাৰ মাননীয় আমাৰ ইয়াৰে বিধায়ক শ্ৰীমান চৰণ বড়ো ডাঙৰীয়াই তাৰপিছত আমি কলচ যাত্ৰালৈ আৰম্ভ কৰিলোঁ প্ৰস্থান কৰিলোঁ 5 নৈ নদীৰ পৰা আমি কলচত জল ভৰাই লৈ আমি এতিয়া আহি পাইছোঁ ইয়াতে আজিৰ পৰা আজি আৰু তাৰপিছত মণ্ডপ পূজা হ'ব তাৰপিছত কালিৰ পৰা আমাৰ ভাগৱত প্ৰভা যোনটো ভাগৱত মেইন ব্যাখ্যা হ'ব কালিৰ পৰা 10 তাৰিখলৈকে আৰম্ভ হ'ব কালি ঠিক 10 বজাৰ লগে লগে আমাৰ ভাগৱত ব্যাখ্যাটো আৰম্ভ হ'ব 4 বজালৈকে তাৰপিছত তেনেকৈ দিনাংক আমাৰ 10 তাৰিখলৈকে তেনেকৈ চলি থাকিব কথাবাচক হিচাপে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰে হয় তেওঁ শ্ৰীমান সত্যনাথ আগস্তি ডাঙৰীয়াক তেওঁ মূল কথাবাচক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ উপ কথাবাচক যোনজন হয় তেওঁ আমাৰ ওৰাঙৰ স্থায়ী আমাৰ গুৰুজীয়ে হয় পৰশুৰাম উপাধ্যায় ডাঙৰীয়া এতিয়ালৈকে আমাৰ কলচ যাত্ৰাত বিভিন্ন প্ৰান্তৰ ৰাইজ অসমৰ আমাৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি উপস্থিত হৈছেহি লগতে আমি সমূহ অসমবাসী আৰু সমূহ ভাৰতবাসী ৰাইজক আমাৰ এই বিশ্ব কল্যাণ হেতু শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ যোনটো আমি ইয়াতে অনুষ্ঠান পাতিছোঁ সেইটোত আহিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ